ঢিং এক্সপ্ৰেছ প্ৰত্যন্ত গাঁৱৰ বোকা পানীৰে ভৰা পথত দৌৰাৰ পৰা 18টা মাহৰ ভিতৰত সিন্থেটিক ট্ৰেকত দৌৰি বিশ্ব চেম্পিয়ন খিতাপ জয়ৰ এক দ্ৰুত উত্থানৰ দুৰন্ত যাত্ৰা বিশ্ব জয় কৰিলে ঢিং এক্সপ্ৰেছ হিমা দাসে 400 মিটাৰ ৰেচত অন্তিম 80 মিটাৰত বিশ্বৰ আগশাৰীৰ জামাইকা আমেৰিকাৰ স্প্ৰিণ্টাৰক পিছ পেলাই আগবাঢ়ি গ'ল ঢিং এক্সপ্ৰেছ হিমা দাস এই অভ্যাস পিছে হিমাৰ নতুন নহয় হিমাই তাহানিতে পিছ পেলাই থৈছে টাটা সুমো তাই যেতিয়া এলপি স্কুলত পঢ়ি থাকোঁতে এখন চুমু আহিছিল চুমুখনক তাই যিমানে চুমুখন গৈছে তাই তিমানে দৌৰিছে তাই মনত ভাবিছিল যে মই চুমুখন পাছ পেলাব পাৰিম নে নোৱাৰিম তাই দৌৰি আহি চুমুখন পাছ পেলাই দিলে দিয়াৰ পাছত আহি মোক কৈছেহি মা মই এনেকৈ চুমুখনক পাছ পেলাই দিলোঁ মই তাইক তেতিয়া গালি দিছোঁ আৰু যে চুমুখনৰ লগত তই কিয় দৌৰিছিলি কিবা এটা যদি হৈ যোৱা হয় কি কৰিলি হয় তাইক তেনেকৈ মই বকিছিলোঁ শিশু অৱস্থাত হিমাই এই উখুৰা মুখুৰা পথেদি আগবাঢ়ি যোৱা এখন চুমু গাড়ীক পিছ পেলাই দৌৰিছিল আৰু তেতিয়া হিমাৰ মনত গভীৰ আত্মবিশ্বাস আছিল হিমা এদিন বিশ্বৰ সকলো খেলুৱৈক পিছ পেলাই ভাৰতৰ বাবে বিশ্ব জয় কৰিব আৰু সেই হিমা দাস এইখন বিদ্যালয়তে এইখন প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলে আৰু এই বিদ্যালয়খনৰ পৰা যোৱা এনে এখন চুমু গাড়ীক পিছ পেলাই হিমাই মাকক কৈছিল যে আজি মই দৌৰি এখন চুমুক পিছ পেলালোঁ আৰু চাবা এদিন বিশ্বৰ সকলোকে পিছ পেলাই মই অসমৰ বাবে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিম আৰু এইখন কান্ধুলি মেৰি গাঁৱক বিশ্বৰ বুকুত জিলিকাই তুলিম ঢিঙৰ উৰুখা পজা বিৰাট বহি মাকে যতনাই দিয়া ভাত মুঠি খাই সাধাৰণ জীৱন নিৰ্বাহ কৰে হিমাই বিশ্বজয় কৰি সোণৰ পদক বুটলাৰ সময়ত বাৰীৰ পটল ছিঙি দুবেলা দুমুঠিৰ চিন্তাত পিতৃ ব্যস্ত তাৰপৰাই তাই ফোন যোগেৰে মোক কালি ৰাতিও তাই সুধিছে দেউতা পটলৰ খবৰ কি আপুনি চাগৈ পটল পাহৰিয়ে গ'ল মই তাইক তেতিয়া কৈছিলোঁ নাই পহৰা নাই পটলৰ খেতিত আজি মই 3বাৰ গ'লোঁ আৰু পটল চায়ে আছোঁ তুমি চাগৈ গম পাইছা বোলে দেউতা আপুনি খালি সেইটো নেৰিব খালি খেতিয়ক বুলিয়ে ক'ব মই খেতি কৰা ছোৱালীজনী গৈ যে আজি বিশ্বৰ বুকুত জিলিকি উঠিছে তাক লৈ মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ হিমাৰ সফলতাত এতিয়া উৎফুল্লিত দেশবাসী শুভাকাংক্ষীৰে ভৰি পৰিছে হিমাৰ ঘৰ ভিন্নজনে পিতৃ মাতৃকে অভিনন্দন জনাইছে শুভেচ্ছা জনাইছে আগন্তুক অলিম্পিকৰ বাবে সাহায্যও জনাইছে বিভিন্ন দল সংগঠনে তাৰ মাজতে ৰেলৱে বিভাগে হিমাৰ ঘৰতে দি থৈ গৈছেহি এপইণ্টমেণ্ট লেটাৰ হিমাৰ বাবে এতিয়া ৰেলৰ চাকৰিৰ প্ৰয়োজন নে অলিম্পিকত ভাগ ল'বলৈ প্ৰস্তুতিৰ প্ৰয়োজন ফোন কৰি কুশল বাৰ্তা লৈছে শিল্পী অংগৰাগ মহন্তই মই ফোনটো ধৰিলোঁ তেখেতে কৈছে এতিয়া হিমাটো আকাশত উৰি আছে আৰু উৰি থাকিবলৈ দিব আপোনালোকে কেতিয়াও বাধা নকৰিব এতিয়া হিমাৰ ওচৰলৈ বহুতো নামী দামী ব্যক্তিসকল আহিব লোভ দেখুৱাব সেইটোক আপোনালোকে বুজাব যাতে তেনেকুৱা লোভত নপৰে তাই যেতিয়ালৈকে 2020 চনলৈকে তাই যিটো অলিম্পিক এই অলিম্পিকক তাই জয় কৰক আৰু তাই পাৰিব বুলি তেখেতে কৈছে তাই পাৰিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰেও সম্পৰ্ক আছে হিমাই খেলা ধূলা কৰা এইখন খেলপথাৰৰ কাষতে থকা ৰংগমঞ্চটো উদ্বোধন কৰিবলৈ আহি বিশ্ৰাম লোৱা বিচনাখনতে মাত্ৰ কেইদিনমানৰ পিছতে জন্ম হৈছিল হিমাৰ ইয়াৰ মঞ্চৰ পৰা হিমা দাসৰ ঘৰত গৈ পেলাই যেতিয়া ঘৰত জিৰাইছিল আৰু যিখন বিচনাতে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ জিৰাইছিল সেই বিচনাখনতে আমাৰ আজি বিশ্বৰ জেনা এথলেটিক্স হিমা দাস জন্মগ্ৰহণ কৰিছিল 19 বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নৰ খিতাপ জয়েৰে এখন ভিতৰুৱা গাঁৱৰ হিমাই সকলো ভাৰতীয় স্প্ৰিণ্টাৰৰ অভিলেখ ভাঙিলে হিমা দাসে ঢিঙৰ প্ৰত্যন্ত গাঁৱত কিন্তু আন 10 জনৰ দৰে হিমা দাস গাঁওবাসীৰ সৈতে একেলগে ওলাই যায় অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ পথাৰত দেউতাকক চাহ দিবলৈ গৈ মৈত উঠে নাঙলৰ মুঠিত ধৰি হাতত তুলি লয় এচাৰিডাল চাহ জলপান লৈ আহিছিলে আৰু মই যেতিয়া খাবলৈ বহিছিলোঁ তাই কৰে কি সেই চেগতে গৈ হালখনৰ মানে নাঙল ধৰি ধুমাধুম মানে টঙনিয়াই গৈ গৰুহাল খেদি দুপাকমান ঘূৰাই আমাৰ ভয় লাগি থাকে বোলো নুঘূৰাবে গৰুৱে কাটিব তাই কিন্তু নেমানে এই দুপাকমান ঘূৰাই আকৌ ৰাখিব কিন্তু আটাইতকৈ তাই বেছি ভাল পায় মৈখন লগাই থ'লে মৈখনত উঠিলে তাই জাহাজত উঠা দৰে ভাবে এআই ঢিং এক্সপ্ৰেছ হিমা এগৰাকী বিশ্ব চেম্পিয়নৰ দ্ৰুত উত্থান